নমস্কাৰ PM জ্ঞানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে গমেই পাইছে যে ইতিমধ্যে 24/4/2022 অনুষ্ঠিত হোৱা সাব ইন্সপেক্টৰ UB আৰু AB ৰিটেন এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। আৰু এইবাৰ আৰক্ষী বিভাগ যিসকলৰ ৰিটেন এক্সাম ভাল হৈছে তেওঁলোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত কৰাৰ বাবে ৰেডি হৈছে। আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ক্ষেত্ৰত কেতিয়া এক্সাম অনুষ্ঠিত হ'ব বা আপোনালোকে কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ ক'ত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত অসম আৰক্ষীৰ ফালৰ পৰা এখন নটিচ জাৰি কৰা হৈছে। নটিচখনৰ উল্লেখ কৰা আছে, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটী নম্বৰ SLPRB/recruitment/SIUB/463/2021/286 dated 13/6/2022 এইখন যোৱাকালিৰে নটিচ হয়। মোৰ ভিডিঅ' বনাওঁতে অলপ পলম হ'ল, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। নটিচখনত লিখা আছে, This is for the information for all the candidates who have appeared in written examination held on 24/4/2022 for the post of Sub-Inspector UB in Assam Police and Sub-Inspector AB in Commando Battalion, that the list of qualified candidates for the next phase of test will be published on SLPRB website www.slprbassam.in on 14/6/2022। অৰ্থাৎ ইয়াত কোৱা হৈছে যে সাব ইন্সপেক্টৰ UB ইন আছাম পুলিচ আৰু সাব ইন্সপেক্টৰ AB ইন কমাণ্ডো বেটেলিয়নৰ কাৰণে 24/4/2022 অৰ্থাৎ 2022 চনৰ 24 এপ্ৰিল তাৰিখে যিটো নেকি ৰিটেন এক্সাম অনুষ্ঠিত কৰা হৈছিলে আৰু যিসকলে এই ৰিটেন এক্সাম কোৱালিফাই কৰি নেক্সট ফেজৰ কাৰণে চিলেক্ট হৈছে তেওঁলোকৰ ৰিজাল্টটো 14/6/2022 তাৰিখে পাব্লিছ কৰা হ'ব। আৰু 14 তাৰিখ আজিয়ে হয় আৰু ইতিমধ্যে আমি ইয়াৰ ৰিজাল্ট পাই গৈছোঁ। নেক্সট লিখা আছে, কোৱালিফাইড কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ সাব ইন্সপেক্টৰ UB ইন আছাম পুলিচ এণ্ড সাব ইন্সপেক্টৰ AB ইন কমাণ্ডো বেটেলিয়ন will have to download their admit card for PST and PET from SLPRB website। অৰ্থাৎ ইয়াত কোৱা হৈছে যে যিসকল কেণ্ডিডেট সাব ইন্সপেক্টৰ UB ইন আছাম পুলিচ এণ্ড সাব ইন্সপেক্টৰ AB ইন কমাণ্ডো বেটেলিয়ন পোষ্টৰ কাৰণে কোৱালিফাইড হৈছে তেওঁলোকে PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু PET অৰ্থাৎ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ কাৰণে এডমিট কাৰ্ডসমূহ SLPRB ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। নেক্সট লিখা আছে, দ্য এডমিট কাৰ্ড ডাউনলোড ফেচিলিটি উইল বি এভেইলেবল ফ্ৰম 15 June 2022 to 17 June 2022। There will be 2 different venues for PST and PET at Guwahati as mentioned below। অৰ্থাৎ ইয়াত কোৱা হৈছে যে এডমিট কাৰ্ড ডাউনলোড ফেচিলিটি 15 জুন 2022 পৰা 17 জুন 2022 তাৰিখলৈকে উপলব্ধ থাকিব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে গুৱাহাটীৰ 2টা স্থান নিৰ্ধাৰণ কৰা হৈছে, যাৰ বিষয়ে তলৰ তালিকাখনত উল্লেখ কৰা হৈছে। তালিকাখনত লিখা আছে, নেম অফ দ্য পোষ্ট সাব ইন্সপেক্টৰ UB ইন আছাম পুলিচ, ভেনু 4th আছাম পুলিচ বেটেলিয়ন কাহিলীপাৰা গুৱাহাটী 781019। নেম অফ পোষ্ট সাব ইন্সপেক্টৰ AB ইন কমাণ্ডো বেটেলিয়ন, ভেনু চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউট চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছ আছাম পানীখাইটি গুৱাহাটী 781026। অৰ্থাৎ সাব ইন্সপেক্টৰ UBৰ কাৰণে কাহিলীপাৰাত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব আৰু সাব ইন্সপেক্টৰ ABৰ কাৰণে চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউট অৰ্থাৎ পানীখাইটি গুৱাহাটীত অনুষ্ঠিত হ'ব। আকৌ নটিচখনত লিখা আছে, PST and PET for the written qualified candidates for the post of Sub-Inspector UB in Assam Police and Sub-Inspector AB in Commando Battalion will be conducted from 20 June 2022 to 25 June 2022 as per the date and venues that will be mentioned in the admit card of the individual candidates। অৰ্থাৎ ইয়াত কোৱা হৈছে যে সাব ইন্সপেক্টৰ UB ইন আছাম পুলিচ এণ্ড সাব ইন্সপেক্টৰ AB ইন কমাণ্ডো বেটেলিয়নৰ কাৰণে ৰিটেন কোৱালিফাইড কেণ্ডিডেটসকলৰ PST এণ্ড PET তেওঁলোকৰ এডমিট কাৰ্ডত উল্লেখ থকা ডেট আৰু স্থান অনুসৰি 20 জুন 2022 পৰা 25 জুন 2022 ভিতৰত অনুষ্ঠিত কৰা হ'ব।
নটিছখনৰ নেক্সট পেৰাগ্ৰাফত লিখা আছে candidates will have to log in for downloading of their admit card by entering their any one of the concerned application number, name and date of birth. অৰ্থাৎ ইয়াত কোৱা হৈছে যে কেণ্ডিডেটসকলে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰাৰ বাবে এপ্লিকেশ্যন নাম্বাৰ, নাম বা ডেট অফ বাৰ্থৰ যিকোনো এটা এণ্টাৰ কৰি লগ ইন কৰিব লাগিব। অৱশেষত নটিছখনত টেকনিকেল ছাপৰ্টৰ কাৰণে টল ফ্ৰী নাম্বাৰ এটা দিয়া আছে। নাম্বাৰটো আপোনালোকে নিজে চাই ল'ব আৰু এই নাম্বাৰটো 10টাৰ পৰা 5 বজালৈকে উপলব্ধ থাকিব আপোনালোকৰ সহায়ৰ অৰ্থে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই হ'বলগীয়া PST আৰু PETৰ টেষ্টৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু নিশ্চয় আপোনালোকৰ সকলোৰে ভালেই হ'ব। ভগৱানে সকলোৰে ভাল কৰক তাৰেই কামনা কৰিছোঁ। Always be positive and move forward, and at last thanks for watching the video.